এমাহ ধৰি তেওঁলোকক প্ৰশিক্ষণ দিছিলোঁ। আমাৰ এনাজৰী 10গৰাকী ছোৱালী আৰু 10জন ল'ৰা আছে আৰু লগতে আমাৰ নতুনকৈ আকৌ এনাজৰী 6গৰাকীকৈ জইন কৰিছে। আৰু তেওঁলোকে এমাহ ধৰি ছোৱালীখিনিয়ে যিটো কষ্ট কৰি পেলাই আজি ধৰক আপোনালোকৰ মাজত অনুষ্ঠান পৰিৱেশন কৰিছে, যথেষ্টখিনি কষ্ট কৰিছে আৰু আজি কিমান পাৰিছে নোৱাৰিছে ৰাইজলৈ আমি আগুৱাই দিছোঁ আৰু ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। সেই হিচাপে আমি ৰাইজক অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ যদি কিবা ভুল হৈছে আপোনালোকে আঙুলিয়াই দিয়ক আৰু সিহঁত ভৱিষ্যতলৈ ছাত্ৰ ছাত্ৰীখিনি দেখিলোঁ যে তেওঁলোক এতিয়া কোনো পঢ়া শুনা অনলাইনত অলপহে ক্লাছ কৰে, তাৰপিছত তেওঁলোক এনেই বহি থাকে। তেতিয়া আলোচনা কৰি মাতিলোঁ আৰু অভিভাৱকখিনিকো মাতি সুধিলোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীখিনি যেতিয়া এনেই আছে, বিশেষকৈ ছোৱালীখিনিক আমি ঢোল শিকাওঁ, নহ'লে আমাৰ সংস্কৃতিটো নাইকিয়া হৈছে আৰু আমি বিহু চাবৰকৈ নোপোৱা হৈছোঁ। এইভাৱে গোটেই ছোৱালীখিনিক গোটাই ল'লোঁ, লৈ পেলাই তেওঁলোকক ক'লোঁ তোমালোকে যদি আগ্ৰহ প্ৰকাশ কৰা, মই স্থানীয় এজন যুৱক আছে মাতি আনো ৰাজু কলিতাক, তোমালোকক ঢোল শিকাওঁ, তোমালোকৰ মতামত কি? তেওঁলোকে মানে এনেকুৱাভাৱে মোক আগ্ৰহ প্ৰকাশ কৰিলে। চবেই গম পাইছে লকডাউনৰ সময়ত ঘৰতে সকলো আমনি লাগিছে চবৰে। তো মানে আমি এটা কথা ভাবিলোঁ যে যিহেতু আমাৰ এইটো সংস্কৃতি, আমি অসমীয়া মানুহ, আমাৰ যিহেতু এইটো সংস্কৃতি হয়, আমি সেইকাৰণে এটা ভাবিলোঁ যে ঘৰতে এনেই সময়খিনি নষ্ট কৰাৰ সলনি আমি আমাৰ সংস্কৃতিটোক যদি আগবঢ়াই লৈ যাবলৈ পাৰোঁ, সেইটো কাৰণে আমি এতিয়া কৈছে যে আমি এটা দল গঠন কৰিলোঁ এনাজৰী। তো সেই আমি একমহীয়া এটা প্ৰশিক্ষণ দিলে আমাৰ গুৰুৱে। সেই একমহীয়া প্ৰশিক্ষণত আমি যিখিনি পাৰিছোঁ, যিখিনি আমাৰ দ্বাৰা সম্ভৱ হৈছে, সেইখিনি আজি আমি আপোনালোকৰ আগত দেখুৱাবলৈ বিচাৰিছোঁ। তো সেই সময়খিনি যাতে অপব্যয় নকৰি ভাল কাম এটাত আমি ভাবিছোঁ যে সংস্কৃতিটোক আগবঢ়াই লৈ যোৱা এটা বহুত ভাল পদক্ষেপ, সেই হিচাপে আমি এইটো কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। পৰৱৰ্তী সময়তো তেনেকৈ প্ৰশিক্ষণ লৈ যাবা? হয়, নিশ্চয় আমি চেষ্টা কৰিম। এতিয়া প্ৰথমতে বহুত কম আছিলে, লাহে লাহে সংখ্যা বৃদ্ধি হৈছে। তো এনেকৈ ভাবোঁ যে যিহেতু ঢোলেই নহয় সকলোখিনি ধৰক গোটেইখিনি বস্তু শিকিছে। বহুত ইয়াত বেলেগ বেলেগ জনাও ল'ৰা ছোৱালী আছে। গোটেই অসমীয়া সংস্কৃতি বুলি ক'লে যিখিনি সোমায়, সত্ৰীয়া নৃত্যৰ পৰা সকলোখিনি ঢোল তাল যিখিনি সোমায়, সেইখিনি গোটেইখিনি আমাৰ এটা এনাজৰী দলটোৱে সেইটো ভাবিছে। তাৰপাছত সকলো ল'ৰা ছোৱালী কোনো ভেদভাৱ নাৰাখি সকলো ল'ৰা ছোৱালী আগবাঢ়িছে। লাহে লাহে আমাৰ সংখ্যা বাঢ়িব লৈছে আৰু এইটোৱে আশা ৰাখিছোঁ যাতে ভগৱানেও কৃপা কৰে।